গুড মৰ্ণিং বন্ধুসকল। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু জয়ন্তীৰ উপলক্ষে আমাৰ এই ওচৰতে নপাম প্ৰাথমিক শাখা মানে আঞ্চলিক শাখাৰ হৈ পাতিছে। আমাৰ নপাম প্ৰাথমিক শাখাত পৰিছে, তাকে আমি তালৈ বুলিকে ওলাই আহিছোঁ। আজি দেখিছে পূৰা ড্ৰেছ চেছ লগাই একদম ভকত হৈ আহিছোঁ আৰু কেনেকুৱা লাগিছে জনাব অকণমান। শোভাযাত্ৰাৰ শুভাৰম্ভ কৰা হৈ গৈছে। এতিয়া শোভাযাত্ৰা যাব, এইটো দিশত যাব। এয়া নামঘৰ পদূলিয়েদি শোভাযাত্ৰা আৰম্ভ হৈ গৈছে। অলৰেডি আহিছে গায়ন বায়ন। গৈ থাকা। ঠিকে আছে। দুজন 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 হৈ দে, দুজনী দুজনী হ। হাই হাই বাই বাই। এই নেকাম আহিছে। নমস্কাৰ। ছাৰ এয়া এতিয়া ভকত সেৱা হ'ব আমাৰ। এইটো পৰম্পৰাগত নীতি নিয়ম। শোভাযাত্ৰা ভাগৱত শোভাযাত্ৰাৰ সময়ত এনেকৈ নীতি নিয়ম এভাগ কৰে পৰম্পৰাগতভাৱে। এয়া ভকত সেৱা কৰা হৈছে। এইটো পুখুৰীটোত এই হাঁহখিনি চৰি আছে। লগতে ইয়াতে স্পেচিয়েল হাঁহ এটা আছে, শেৱালি হাঁহ এটা আছে। চাব দেই আপোনালোকে, এইটো চৰি আছে। এইটো এই হাঁহবিলাকৰ লগত ইয়াত আকলহীয়াকৈ ক'ৰ পৰা ওলালে সেই শেৱালি হাঁহটো।